অ ৰাম পুত্ৰ পুলি যাক তই সন্তাপ কৰ, অহিতু কোন জন তই তাক নিচিনখ। হে ৰাজন, যিটো তোৰ পুত্ৰ সন্তান বুলি কান্দি আছ তোৰ বুলি, সেইটো তোৰ সন্তান হয় জানো প্ৰকৃততে? ক'ৰ আত্মা আহি ক'ত জন্ম লৈছেহি? গতিকে সেইটো আত্মাটো, সেই মানে জীৱটোকে মোৰ বুলি কৈ আছ, হয়নে বাৰু? তাৰপিছত কি বুলি ক'লে? অকল তোৰ পুত্ৰটো বুলিয়ে নহয়, হে ৰাম আপুনি বা কোন তই আছিল পূৰ্বত, অ তেখম্বে মৰিয়াসি হৈ জন্মত। তোমাৰ ল'ৰাটোৰ কথা বাদেই দিয়া, তুমি পূৰ্বজন্মত কোন আছিলা, ক'ৰ জীৱ আহি ক'ত জন্ম লৈছা, আকৌ কলৈ যাবাগে এইটো কথাও তুমি নাজানা। গতিকে সেইটোহে জীৱ আত্মা কৰ্মফলত পৰি ক'ত যে ঘূৰি ফুৰিছেহি, ক'ত যে বিভিন্ন যোনি জন্ম হৈ কেতিয়াবা কীট মাছ পতংগ এইবিলাক হৈ জন্ম হৈছেহি, হয়নে বাৰু? গতিকে সেইটো জীৱকে লৈ পেলাই তই কান্দি আছ। আকৌ সেইটো জীৱই গৈ পেলাই কোনোবা যোনিত কৰ্মফলে গৈ পেলানি কোনোবা গৰু ছাগলীৰ পিতা মাতা হৈছে, কোনোবা মানে মাছ কাছৰ পিতা মাতা হৈছে, হয়নে বাৰু? সেইটো একেটা জীৱই। গতিকে কোনে মানে কি কৰিব পাৰিছে? মোৰ পুত্ৰ বুলি দাবী কৰিব পাৰিছে? কোনে মোৰ এইজনেই মোৰ দেউতা বুলি দাবী কৰিব পাৰিছে? কোনে এইজনেই মোৰ মা বুলি দাবী কৰিব পাৰিছে? মৰাৰ পিছত সকলো শেষ। মনত ৰাখিব এই কথাটো। আপুনি মই আহিছিলোঁ অকলে, যাবগৈ লাগিব অকলে। মৰাৰ পিছত সকলো ৰিষ্টা খতম। অকল মাকেহে দুদিনমান বোলে কান্দে। আপোনাক মোক কোনে কেইদিন মনত ৰাখিব? ধূলিকণা মই, হয়নে বাৰু? আমি কবিতাটো পঢ়িবলৈ পাইছিলোঁ। মই মৰিলেও দিন গ'লে ৰাতি হ'ব, জোনবেলি ওলায়ে থাকিব, গছত ফুলিব ফুল বতাহ বলিব, নিজ বাটে নক্ষত্ৰ ঘূৰিব। আপুনি মই গুচি গ'লে কাৰো একো ক্ষতি নহয়। কিয়? কতখন বিশ্ব ব্ৰহ্মাণ্ডত কোটি কোটি জীৱ আছে। কোটি কোটি জীৱৰ ভিতৰত কোনোবা এটা কোণত আহি পেলাই এটা বালি চাহি, এটা ধূলিকণা হৈ পেলাই কোনোবা এডোখৰ মানে আহি পেলাই পৰি আছোহি ইয়াত। গতিকে আপুনি মই গুচি গ'লে, এতিয়াতো টাউনততো কাষৰ ঘৰৰ মানুহ এজন ঢুকালেও ক'ব নোৱাৰে, সেনেকুৱা দিন আহি গ'ল। গতিকে আপুনি মই গুচি গ'লে কাৰো একো ক্ষতি নহয়। সেইকাৰণে কৈছে পাপ পুণ্যৰ দুটি মাথোন টোপোলা ভাৰ লৈ যাবই লাগিব এদিন যমৰ ঘৰলৈ। গতিকে যমৰ ঘৰলৈ আপুনি মই যাবই লাগিব। আকৌ পুনৰ তাৰ পিছতে কি বুলি ক'লে? যে দুখ কৰি ধন ধান আৰ্জা যত মানে, কৃষ্ণে এৰিলাটো খাই বেক আনে। আপুনি মই গোটাই থোৱা ধন খাবলৈ নেপাওঁ। ভগৱন্ত ইয়াৰ পৰা যেতিয়া গুচি যাব, আপুনি মই খাবলৈ নেপাওঁ। আপোনাৰ মোৰ নমিনীয়ে ল'ৰা ছোৱালীয়ে খাব, বেলেগে ভোগ কৰিব। গতিকে লগত আমি কি নিম? পাপ আৰু পুণ্যৰ দুটা মাত্ৰ টোপোলাহে লগত লৈ যাব লাগিব। সেইকাৰণে কৈছে যে আপুনি আপোনাৰ বন্ধু, আপুনি আপোনাৰ শত্ৰু, আপুনি আপোনাক ৰাখে মাৰে। সেইকাৰণে কৈছে ভকতিও নিজৰ নিজৰ। আপুনি ভকতি কৰিলে আপোনাৰ ভক্তিখিনি আপোনাৰ লগতহে যাব, আপোনাৰহে পাপ পুণ্যৰ হিচাপ হ'ব দেই। সেইকাৰণে আমি এই কথাবিলাক পাহৰি যাব নেলাগে। আৰু আটাইতকৈ দুখ লাগে কোনখিনি জানেনে? যেতিয়া জীৱটো ইয়াৰ পৰা ওলাই গুচি যাব, বোলে সেই ঘৰ চোৱা হ'ল নহয়, বাহিৰলৈ উলিয়া, বাহিৰলৈ উলিয়া, হয়নে বাৰু? হাঁহটো কুকুৰাটো মৰিলে আকৌ ভিতৰলৈ আন, হয়নে নহয় বাৰু? সেইটো হ'লে ভিতৰলৈ আন। তেতিয়াহ'লে আপোন কোন হ'ল সুধিব লাগে নিজকে। তেতিয়াহ'লে আমাৰ আপোন কোন হ'ল? বাহিৰলৈ উলিয়া বুলি ক'ব, ঘৰ চোৱা হ'ল, ঘৰ চোৱা হ'ল। তাৰপিছত আকৌ দুখ লাগে কোনখিনিত? বোলে হেৰা মানে অকণমান দেৰি থকাৰ পিছতে কন্দা কটা দেখিলেই নহয় আৰু ৰাইজে দেখাৰ পিছতে ক'লেই, দুজন চাৰিজনে পাতিলে আৰু এই লেঠাটো সোনকালে মাৰিব লাগে আৰু লেঠা হৈ যায় তেতিয়া, হয়নে? লেঠাটো সোনকালে আজৰি কৰি দিব লাগে। তাৰপিছত আকৌ গৈ পেলাই শ্মশানলৈ যেতিয়া লৈ যাব, তাতে আকৌ বহুত ডাঙৰ এটা দুখ লাগে। কি বুলি? এই জীৱনটোত এই মুখখন দিলে ভগৱন্তই, কাক যে কিমান কি কি নকলো, কাক যে কিমান কি কি কলো, হয়নে বাৰু? আকৌ প্ৰথম বোলে গৈ পেলাই
এই মুখতে বোলে জুইকুৰা দিয়েগে। ওৰা মুখতে লগাও জুই, কয় এতিয়া কি কওঁ নে বাৰু? কাক লৈনো অহংকাৰ কৰোঁ তেতিয়াহ'লে? আকৌ তাতকৈ আকৌ ইমান দুখ এটা লাগে কি বুলি, বোলে সেই দক্ষিণা এটা দি ল'ব লাগে। তাৰমানে আপোনাৰ মোৰ ছাইখিনি থাকিবলৈও এই পৃথিৱীত ঠাই নাই, দক্ষিণা দি কিনি ল'ব লগা হয়। চিন্তা কৰক তেতিয়াহ'লে কাক লৈ আমি অহংকাৰ কৰিছোঁ তেতিয়াহ'লে, নহয়নে বাৰু? তাৰপৰা সেইটো গ'ল। যেতিয়া শৰীৰটো আকৌ নজ্বলিব, খুচি খুচি পেলাই আকৌ জ্বলাব, খুচি খুচি জ্বলাব আমাৰ শৰীৰটো, তেতিয়া আৰু আমি গম নেপাওঁ। জ্বলাই মেলি আহিলে আৰু জ্বলাই মেলি অহাৰ পিছত কি কৰিব? এই চোৱা শৰীৰটো জ্বলাই আহিছে, ৰাস্তাতে গা ধুই এতিয়া, হয়নে বাৰু? গতিকে ইমানে অপবিত্ৰ হৈ গ'লো আমি, ৰাস্তাতে আমাক গা ধুই পেলাই ভিতৰলৈ আহিবলৈ দিব। তাৰপিছত ল'ৰা ছোৱালীকেইটাৰ কথালৈ আহোঁ এতিয়া, হয়নে বাৰু? যিকেইটা ল'ৰা ছোৱালীয়ে মা ঐ দেউতা ঐ কৈ আছিলে, পিছদিনাখন ৰাতিপুৱা বোলে ৰাতি হ'লে বোলে বাহিৰলৈ যাবলৈ ভয় কৰে, ভূত ওলাব এতিয়া বোলে, হয়নে বাৰু? ভূত ওলাব এতিয়া, মই বাহিৰলৈ যাব নোৱাৰো অকলে। তাৰমানে ভূত হৈ গ'লো আমি। সেই ল'ৰা ছোৱালীকেইটা আমাক ভূত বুলি মাতিছে এতিয়া। এগৰাকী বাহিৰলৈ যাবলৈ অকলে ভয় কৰে। তেতিয়াহ'লে কোন কাৰ আপোন, হয়নে বাৰু? তাৰপিছত যেনে তেনে 10 দিন থাকিলে আৰু ল'ৰা ছোৱালীকেইটাই, ইচাত বিচাত কৰি মই নোৱাৰো আৰু দেই এনেকৈ থাকিব, আৰু মই বইল ভাত খাই থাকিব নোৱাৰা হৈছোঁ, আৰু চকু তকু সোমাই গৈছে। বহুত জেগাত দেখিছোঁ আমি বাপ সমস্ত এনেকৈ কোৱা, আমি নিজে স্বচক্ষুৰে দেখিছোঁ। এয়া সঁচা কথা কৈ আছোঁ। আপোনাৰ ভাবি ওচৰে পাজৰে বিচাৰিলে নিশ্চয় পাব উত্তৰটো। তাৰপিছত গ'ল কথা গ'ল আৰু 10 দিন 11 দিন যোৱাৰ পিছত যেনে তেনে একদম আৰু পিছদিনাখনৰ পৰা আৰু তেল টেঙা মজাকে আৰু খাবলৈ পায় আৰু এতিয়াহে বোলে শান্তি পাইছোঁ, হয়নে বাৰু? তাৰ পিছতে আকৌ কেইদিনমানৰ পিছতে ককাই ভাই যদি থাকে, আৰম্ভ হৈ গ'ল আৰু কাজিয়া মাটি বাৰীৰ কাৰণে। সেইকাৰণে আমি এই কথাবিলাক সদায় নিজকে উপলব্ধি কৰিব লাগে। এতিয়া এটা কথা আপোনাৰ ভাৱে মন কৰেনে কেতিয়াবা, 60 বছৰ পিছত গভৰ্ণমেণ্টেও চাৰ্টিফিকেট দি দিয়ে এইজনে আৰু কাৰ্যভাৰ চলাব নোৱাৰে আৰু, গতিকে এওঁক আমি বিদায় দিয়াই ভাল হ'ব, নতুন কাৰোবাক ল'ব, এপইণ্টমেণ্ট দিব। ইয়াৰ অৰ্থটো কি? আৰু আমি ভাগৱতত পঢ়িবলৈ পাওঁ, বহু ৰজা মহাৰাজাই কি কৰে? এটা সময়লৈকেহে ৰাজ্যভাৰ শাসন চলায়, এটা সময়লৈ ৰাজ্যভাৰ শাসন চলায়। যেতিয়া তেওঁলোকৰ ৰাজকুমাৰসকল ডাঙৰ হৈ আহে, ৰাজ্য চলাব পৰা হৈ যায়, তেওঁলোকৰ সম্পূৰ্ণ দায়িত্বভাৰ অৰ্পণ কৰি বনলৈ গুচি যায় তেতিয়া দিনত। কিয়? হৰিক সাধনা কৰিবৰ কাৰণে। কিন্তু আজি তাৰিখত আমি বনলৈ যাব বাৰু নোৱাৰোঁ, কিন্তু আমি বাৰু সেইখিনি এৰিব পাৰিছোঁনে? নাই পৰা। বোলে হেৰা মনে মনে কথা এটা কওঁ, বোলে কি? যি ক'লেও নক'লেও তুই টিপাটো বোলে নেৰিবা। আমি টিপা এৰিব পৰা নাই। সেইকাৰণে আমাক কৈছে এটা বয়সলৈকে আমি কি কৰিব লাগিব? ল'ৰা ছোৱালীক সম্পূৰ্ণ এৰি দিব লাগিব। ল'ৰা ছোৱালীক সম্পূৰ্ণ দায়িত্ব এৰি আমি কিন্তু হৰি সাধনাত লগ ল'ব লাগিব, ঈশ্বৰৰ কথা চিন্তা কৰিব লাগিব। জীৱনত বহুতখিনি কৰিলোঁ, এতিয়া পিছৰ সময়কণ অন্তত হৰি নামত দিওঁ, ঈশ্বৰক দিওঁ, এই ভাৱনাটো কিন্তু আমাৰ লাগিব। নহ'লে কিন্তু কি হ'ব? আৰু ভাগৱতে আমাক, মহাভাৰতে আৰু এটা কথা আমাক দৰ্শন দিয়ে যে জীয়াই থাকোঁতে, দেউতাকে জীয়াই থাকোঁতে মাটি সম্পত্তি যি আছে সন্তি সন্তানসকলক ভগাই দিব লাগে। কিয়? দেউতাক থাকোঁতে ভগাই দিলে কাজিয়া নহয়। আৰু দেউতাক গুচি যোৱাৰ পিছত যদি কেনেবাকে মাটি বাৰী ভাগ বতৰুৱা কৰে, তেতিয়াহ'লে কাজিয়া হোৱাৰ সম্ভাৱনা থাকে বেছি। ধৃতৰাষ্ট্ৰই জীয়াই আছিল যদিও তেওঁ কিন্তু পুত্ৰমোহত অন্ধ আছিল, আৰু অন্ধ থকাৰ কাৰণে তেওঁ পক্ষপাতি কৰিছিল, যে পুত্ৰমোহত পৰিছিল। সেই পক্ষপাতি কৰাৰ কাৰণেই সেই মহাভাৰতৰ তেনেকুৱা নিচিনা যুদ্ধ হ'বলৈ পালে। গতিকে আমাৰ দেউতাসকলো পক্ষপাতি হ'ব নালাগে। সকলো সন্তানকে সমান দৃষ্টিৰে চোৱাৰ এটা দৰ্শন আমি তাৰ পৰা পাওঁ। গতিকে আমাক ভাগৱতে এনেধৰণে কৈছে, ইয়াত শেষত ক'লেগে যে হে নৰসকল, তোমালোকে ইহ জনমত ভকতি কৰিলে
পৰজনমটো পাবা। অন্তত গতি নেপালেও ইয়াৰ সঞ্চয় পুণ্যখিনি লৈ যাব পাৰিবা। ইয়াৰ উদাহৰণেই হৈছে ভক্ত প্ৰহ্লাদ, ভক্ত ধ্ৰুৱ। তেওঁলোকে ভক্ত ধ্ৰুৱই কিয় 5 বছৰৰ পৰা ভক্তি পাইছিলে? তেওঁ পূৰ্বজন্মত বহুত ভক্তি কৰিছিলে প্ৰভু ভগৱন্তক। ভক্তি কৰাৰ কাৰণে কিন্তু অকণমান এটা সৰু ভুলৰ কাৰণে আকৌ ৰাজকুমাৰ হিচাপে আহি জন্ম ল'বলগীয়া হ'ল। গতিকে জন্ম যদিও ল'লে, কিন্তু তেওঁৰ সেই সংস্কাৰখিনি, সেই পুণ্যখিনি লগত লৈ আহিলে। অহাৰ কাৰণেই 5 বছৰৰ পৰাই তেওঁ ভকতি পালে, নাৰদৰ নিচিনা এজন পৰম বৈষ্ণৱক লগ পালে। গতিকে আমিও আজি কত পুণ্যৰ বলতহে আপোনাসৱৰ চৰণ সেৱা কৰিবলৈ সুবিধা পাইছোঁ। আপোনাসৱ সৎসংগ সন্ত মহন্ত ভকতৰ দৰ্শন পাবলৈ আমি সুবিধা পাইছোঁ। অ ৰাম যাৰ থাকে পুণ্য সংখ্যাত, অহিহে পাতে কাণ কৃষ্ণৰ কথাত। যাৰ কোটি কোটি জনমৰ পুণ্য জমা হৈ আছে, সেইসকলেহে হৰি কথা শুনিবলৈ পায়, ঈশ্বৰ কথা শুনিবলৈ পায়। নহ'লে কিমান জীৱ আছে পৃথিৱীত, কিন্তু তেৰাভাৱে কিন্তু সৎসংগ ভকতৰ দৰ্শন নেপায় ইমান সহজতে। কিছুসকল আকৌ ঘৰৰ ওচৰতে থাকিও আজি আহিব পৰা নাই। চাওক, গতিকে আমি বহুত পুণ্য জনমতহে, পুণ্যৰ ফলতহে আপোনাসৱৰ দৰ্শন পাইছোঁ। সেইকাৰণে আমাক হৰিনাম ল'লে তোমালোকক কৈছে যে জীয়াই থাকোঁতে শান্তি পাবা আৰু মৰিলে সদগতি পাবা। এই কথাটো এই কাৰণেই কৈছে যে হৰিনাম শ্ৰৱণ কীৰ্তন কৰিলে ইয়াৰ উত্তৰটো কি হয়? এই লেতেৰা মৰলিবিলাক, হৃদয়ত থকা কুৰ্চুত, কপট, বেয়া, দম্ভ, দস্য, অহংকাৰ, মদ, মাচুৰ্য, পৰহিংসা, পৰনিন্দা, পৰচৰ্চা, এই সমস্তখিনি আমাৰ দূৰতে বিদূৰ হয় বুলি কৈছে। আৰু কলিয়ে আমাক লগ দিব নোৱাৰে। কলিয়ে আমাক লগ দিব নোৱাৰে।